वेलकम टू सानी बरगोहाई यूट्यूब चैनल। आज नतुन एटा माने ब्लगिंग লৈ আহিছে। আজি তো জানে আজি পূজাৰ দিন, তো সেইকাৰণে মানে ৰাতিপুৱা কাম বন কৰি আৰু আমাৰ ঘৰত হাঁহ চাহ বলি দিয়ে। তো সেইকাৰণে মানে মই এতিয়া কাম চাম কৰিলোঁ আৰু কাম চাম কৰি কিনে একেবাৰে আপোনালোকক লগ পাইছোঁ। আজি ক'ত ক'ত যাওঁ ফুৰিবলৈ, পাপাই মানে একচুৱেলি মই পাপালৈ যাওঁ আৰু পাপাইনো ক'ত ক'ত নিয়ে সেইটো চাই লওঁ। আৰু আপোনালোকে হয়তো পূজাৰ কাপোৰ তামাম কিনিছে চাগে। মোৰ এনেকৈ পূজা চূজা কাপোৰ চাপোৰ কিনা হোৱা নাই, কাৰণ পইচা পাতি নাই, তো সেইকাৰণে কিনা নাই। তো তেনেকৈ আৰু অকণমান যাম, তো আপোনালোকে চাব। তো কাম বন কৈ মানে পুৰা আজৰি মানে কি ঘৰ চৰ মুচিবলৈ আছিলে আৰু কিবা কিবি কাম চাম আছিলে আৰু কাপোৰ চাপোৰ তো সেইখিনি হৈ গ'ল। আৰু এতিয়া এইফালে আমাৰ জেঠা হাঁহ মানে আমাৰ হাঁহ বুলি দিয়ে তো সেইকাৰণে আমাৰ জেঠা হাঁহ চাহ গুচাই আছে। আৰু কেনেকুৱা লাগিছে গুচাই কেনে আজি হাঁহ খাম মানে ন গুচাই ভালে লাগিলে, গৰম পানীত দি দিছোঁ, ভালেই হৈছে আৰু তাৰপিছত হাঁহ চাহ গুচাইছে। এতিয়া হাঁহ চাহ গুচাই কেনে খাই কেনে এতিয়া ক'ত যাম আৰু ক'লৈ নিয়ে এতিয়া পাপাই। তো পাপাৰ লগত যোৱা বাৰু তো তেনেকৈ আমাৰ ঘৰ মানে কোনো নাযায় আৰু ক'ত কি খোৱাব ক'ত যাম নিমকি জেলেপি খোৱা হ'ল আৰু চাহৰ লগত ন চাহৰ লগত খালোঁ। মানে এইটো হাঁহটো যেতিয়া বলি দিব গৈছিলে মানে, তো তেতিয়া মানে ঠাকুৰঠানলৈ লৈ আহিছিলে। আমাৰ মানে ঠাকুৰঠান বুলি কয়, সৰুকৈ এখন মানে টাউনৰ নিচিনাই আৰু তথাপি মানে চব বস্তু পোৱা যায়। সেই তাৰ পৰা মানে জেলেপি আৰু নিমকি আনিছিলে আৰু খাই ভাল পাওঁ। কিন্তু এতিয়া পূজাৰ দিনত জেলেপিখন নাখালে তো পূজা নালাগে নহয় জানো। সেইকাৰণে মানে জেলেপি চাহেদি খাই সেইখিনি দেখুওৱা নহ'ল আৰু, কাৰণ গা চা ধুই লগত খাইলোঁ গৰম গৰম বস্তু। তো সেইখিনি খোৱা দেখুওৱা নহ'ল আৰু এতিয়া হাঁহ খাম আৰু। আপোনালোকৰ বাৰু কোনে কোনে বাৰু এনেকৈ হাঁহ চাহ এনেকৈ বলি চলি দিয়ে কমেণ্ট কৰি ক'বচোন দেই। আৰু একেবাৰে খানাটো খাই কেনে তাৰপিছত একেবাৰে ওলাই কিনে আকৌ আপোনালোকৰ ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ। ওপৰত আইলেণ্ডলৈ গৈ পূৰা জল্দিকৈ ওলালোঁ। তো এতিয়া ক'ত যাওঁ আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো এতিয়া চাই থাকোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই লাহে লাহে পালোহি ঠাকুৰথান। আৰু মই এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ ঠাকুৰথানখন ভালকৈ দেখাম বুলি, চব ভাবিলোঁ আজি অলপ দেখাই দিওঁ, কিমানখিনি পাৰোঁ নাজানো কিন্তু দেখাই দিওঁ বুলি ভাবিলোঁ। তো আপোনালোকে চাই থাকোঁ। আৰু পূজা বুলি ক'লে কিমান বেছি ভাল লাগে নহয় জানো। মোৰ ভাগৰ বহুত মানে তামাম ভাল লাগিছে। তো আপোনালোকৰ ভাল লাগিছে নাই বাৰু? কাৰণ পূজাটো এক বছৰ মূৰত আহে, তো কাৰ ভাল নালাগিব মানে, হয় নাই বাৰু? চবৰে ভাল লাগিব। সেইকাৰণে মোৰো ভাল লাগিছে, কাৰণ মানে যেনেকৈ ভাবিছিলোঁ পূজা চাম বুলি, তো তেনেকৈ মই চাব পোৱা নাই। সেইকাৰণে অকণমান মনটো দুখ লাগিছে, কাৰণ দুৰ্গা মাতো চব একেই। দুৰ্গা মা য'তে দৰ্শন কৰিলেতো ভগৱানেইতো ন, সেইকাৰণে ভাবিলোঁ য'তে হ'লেও দৰ্শন কৰিলে ভগৱান মায়ে থাকে। তো ভাবিলোঁ য'তে হ'লেও যাওঁ আৰু এইটো ধুনীয়াকৈ এটা মন্দিৰ। আৰু এইফালেদি চক দে, মোৰ ইমান ধুনীয়া বস্তুবোৰ ওলমাই থৈছে। সৰুকালৰ মানে জীৱনটো মনত পৰি যায়, কাৰণ সৰুতে এনেকৈ মানে বস্তুবোৰ নাপালে মানে কান্দিছিলোঁ, পেজ পাতিছিলোঁ। তো সেইখিনি স্মৃতিবোৰ আমনি কৰি থাকে। আৰু এইবোৰ দোকান অ' মাই গড তামাম ভাল লাগিছে। তো আপোনালোকে এনজয় কৰিছে নাই বাৰু? মই কিন্তু বহুত বেছি তামাম এনজয় কৰিছোঁ। তো এতিয়া আহি পালে আমি খনিকৰ, আৰু সেইখন দেখিছোঁ ন খনিকৰ প্ৰাকখন। তো আহিবচোন, বহুত বেছি ভাল লাগে মানে আহি কেনে। তো আচলতে সৰুতে আহিছিলোঁ, এতিয়া ডাঙৰ হ'লোঁ, ক'ত আৰু এইবোৰ খেলিবলৈ সময় থাকে নহয় জানো। এনেই আৰু ফটোশ্বুট কৰিবলৈ কাৰণে অহা হয় আৰু কেতিয়াবা। আৰু ফটোশ্বুট বুলি ক'লে কি আৰু সেইটো দেখিছে জগন্নাথ মন্দিৰটো আপোনালোকক অলপ জুম কৰি দেখাইছোঁ, কাৰণ মোৰ মোবাইলটো ইমানো বেছি দামী নহয় বাৰু, যে আপোনালোকে বহুত বেছি মানে ভালকেনে দেখিব। আৰু কি ক'ব আৰু দুখীয়া ঘৰ মানুহ এনেকৈ দেখাইছোঁ, আৰু আপোনালোকে তথাপি এডজাষ্ট কৰি ল'ব আৰু যেনেকুৱাই নহওক। তো এইটো জগন্নাথ মন্দিৰ, আৰু কোনে জগন্নাথ মন্দিৰ অহা নাই আহিব, মনৰ আশাবোৰ পূৰণ হ'ব। তো এইফালে দেখিছে গাড়ীবোৰ এনেকুৱা ভিৰ জগন্নাথ মন্দিৰ, তথাপিও আৰু মজা মানে জগন্নাথ মন্দিৰ বুলি ক'লে যাৰে হ'লেও ভাল লাগে নহয় জানো। আৰু এতিয়া আমি ক'ত গৈ আছোঁ জানেনে? এইফালেদি আপোনালোকে ভাবিছে চাগে এইফালে ক'ত গৈছোঁ, আৰু এইফালে আমি পাপা মই গৈ আছোঁ বকুল। আৰু এনেকৈ গৈ পাপা হঠাতে সিদ্ধান্তটো লৈ ল'লে, আৰু এতিয়া আমি বকুলৰ পাই গ'লোহি। আৰু বকুলৰ পৰা যে ল'লে এইবোৰ দেখি জানো দোকান, মানে মোৰ এনেকুৱা লাগিছে যে মই এতিয়া সৰু হ'ব লাগিছিলে, বস্তুবোৰ ল'লোহেঁতেন, এনেকুৱা নিচিনা লাগিছে। মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু আগতে ফুচকা দোকানখন ইয়াত আছিলে, আৰু এতিয়া মানে ফুচকা দোকানখন সেই অলপ ভিতৰলৈ লৈ গ'ল। মানে মই পোনে গৈ ফুচকা বিচাৰি ফুৰিছোঁ, মানে পাপাক কৈছোঁ যে ফুচকা খাওঁ মানে মই যে দৰ্শন কৰিব আহিছোঁ পাহৰি থাকিছোঁ, পূৰা ফুচকা লাগিছে। তো এতিয়া এনেকৈ গৈ আছোঁ, দোকানৰ বস্তুবোৰ চাই থাকিলে মানে লওঁ লাগি থাকে, কিন্তু লাজো লাগে, ইমান ডাঙৰ হ'লোঁ কি এইবোৰ ল'ম মানে। তো সেইকাৰণে এনেই আৰু চাই গৈ থকা হৈছে, আৰু গৈ আছোঁ আৰু আচলতে দেখিছে নহয় কেম্পাছ, সেইটো হ'ল পুলিচৰ কেম্পাছ। আগতে বকুলত ইমান বেছি পুলিচ নাছিলে, তো এবাৰ মানে এই বছৰটো বেছি দিছে। আৰু এইখন গেটখন বকুলত বাৰু কোন আহিলে বাৰু, কোনোবা যদি আছে কমেণ্ট কৰি কৈ দিব। তো এখন বকুলৰ পূজাখন, আচলতে বকুলৰ পূজাখন আমাৰ ডিব্ৰুগড়তকৈ প্ৰথম বুলি কয়, কিন্তু কিমানখিনি সঁচা কিমানখিনি মিছা মই সেইটো নাজানো, আৰু যিটো জানিছোঁ সেইটো আপোনালোকক কৈছোঁ। তো এয়া হ'ল বকুলৰ পূজাখন। আৰু এতিয়া আমি বকুলৰ পূজাখনৰ ভিতৰলৈ যাওঁগৈ। মা দুৰ্গা।
আমি দৰ্শন কৰি কেনে আৰু এঠাইলৈ যোৱা কথা ভাবিছোঁ। কিমানখিনি পাৰোঁ নাজানো আৰু এতিয়া আমি গৈ থাকোঁ। ইয়াৰ মাজতে এটা কথা আপোনালোকক কৈ দিওঁ, মন্দিৰ সদায় মন্দিৰে হয় নহয় জানো, মনৰ পৰা প্ৰাৰ্থনা কৰিলে য'তে হ'লে মন্দিৰ, এটা সৰু মন্দিৰ হওক বা ডাঙৰ মন্দিৰ হওক, মুঠতে ভগৱানক প্ৰাৰ্থনা কৰিলে আমি য'তে হ'লেও পোৱা যায়, এইটো কথা চবেই জানে। আৰু সেইকাৰণে মই আহিছোঁ বকুললৈ, আৰু বকুলৰ মূৰ্তিজনী দেখাই কিনে আমি আৰু এঠাইলৈ যাম। বকুলৰ মানে যিজনী দুৰ্গা মা আছিলে, তাই মানে দুৰ্গা মাজনী ভালকৈ দেখাব নোৱাৰিলোঁ, আৰু মই ভাল লাগে। আৰু এতিয়া আমি আহি ক'ব পালোহি জানে, এতিয়া আমি বৰবৰুৱা পালোহি। হঠাৎ এটা সিদ্ধান্ত লোৱা হৈ গ'ল যে আমি বহুত বেছি লাগিলোঁ ডিব্ৰুগড়ত, নিনিলা আধা ৰাস্তাত বহুত বেছি লাগিলোঁ পাপাৰ লগত। তো পাপাই ক'লে বৈ নহ'লে গৈ কেনে দেখাই আহোঁগৈ বৰবৰুৱা। চ' এতিয়া আমি বৰবৰুৱা পাই গ'লে, সেইখন বৰবৰুৱা টাউনখন কিন্তু মই বহুত বেছি এনজয় কৰিছোঁ, বহুত তামাম বেছি ভাল লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে বাৰু, আৰু মানে বহুতেই বেছি ভাল লাগিছে। আৰু এইয়া আমি লাহে গৈয়ে আছোঁ। একচুৱেলি মানে বেছি দূৰলৈ গ'লে মানে ভৰি চৰিবোৰ বিষায় ন, তো মানে সেইকাৰণে এতিয়া মানে গৈ আছোঁ, কাৰণ ফেমিলি মেম্বাৰ্ছবোৰ লগত গ'লে বহুতে বেছি ভাল লাগে। আৰু এতিয়া আমি পালোহি বৰবৰুৱা মন্দিৰটো। আৰু একচুৱেলি সঁচা কথা ক'ব গ'লে মোৰ বৰবৰুৱা মানে তাত বহুতে বেছি ভাল লাগিছে। আৰু এইয়া বৰবৰুৱা মূৰ্তিটো, মানে মন্দিৰটোৰ মূৰ্তিটো তো কেনেকুৱা লাগিলে ক'ব। আৰু এনেকৈ আহি আমি পালোহি আৰু মন্দিৰটো দৰ্শন কৰিলোঁ, প্ৰাৰ্থনা চাৰ্থনা মনে কি বিচাৰোঁ সেইখিনি কথা ক'লোঁ, আৰু কৈ কেনে লাহেকৈ আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু দুখন চালোঁ, এখন বকুল আৰু এখন বৰবৰুৱা। চ' আপোনালোকে চাই বাৰু কেনেকুৱা লাগিলে, মইতো বহুত বেছি এনজয় কৰিলোঁ। আগৰ ভিডিঅ'টোত যেনেকৈ মৰম আশীৰ্বাদ দিছিলে, এইটোতো দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'